মোৰ মনৰ ভাৱ এটা প্ৰকাশ কৰিম বুলি ভাবিলোঁ। কথাটো হ'ল কি, মানুহে যেনেকৈ যি সমস্যাতে ভুগি নাথাকক, পৰাপক্ষত কাৰো আগত নোকোৱাই ভাল। কাৰণটো মানুহৰ কাৰ মনত কি ভাৱ লৈ থাকে কোনেও নাজানে। যদি কোনোবা অন্তৰংগ আছে, তাৰ আগত প্ৰকাশ কৰিছে কোনোবাই, তেতিয়াহ'লে যদি ভাবা যে তেওঁ কিবা এটা সমাধান তেওঁৱে দিব পাৰিব, তেনেকুৱা ক্ষেত্ৰত অলপ কথাটো বেলেগ হয়। বা যিকোনো সমস্যাৰ সমাধান বা যিজনে দিব পাৰে তেওঁৰ আগত কোৱাটো বেলেগ কথা। তাৰ বাহিৰে বেলেগৰ আগত কৈ কোনো লাভ নাই। মানে মানুহবিলাকৰ আজিকালি কাৰোকে ধৰিব পৰা নাযায়, কাৰ মনত কি ভাৱ চলি থাকে। সেইকাৰণে যি সমস্যা আছে, যি আছে, একমাত্ৰ ভগৱানৰ আগতে প্ৰকাশ কৰিব লাগে। তেওঁক এইটোৱে ক'ব লাগে যে প্ৰভু, তুমিতো সকলোখিনি জানাই, মই কি সমস্যাত আছোঁ, কেনেকৈ আছোঁ। এই সমস্যাখিনিৰ পৰা হয় তুমি সেই সমস্যাসমূহ সমাধান কৰি দিয়া, নহ'লে সেই সমস্যাসমূহ সহ্য কৰিব পৰা বা সেই সমস্যাসমূহৰ লগত মই যুঁজিব পৰা মোক ক্ষমতা কৰি তোলা। তেওঁক যেনেকৈ পায়, যি হিচাপতে পায়, ভগৱানৰ আগতে সেইখিনি প্ৰকাশ কৰি ভগৱানৰ আগতে সেইখিনি বিচাৰিব লাগে, সমস্যাখিনি সমাধানৰ ৰাস্তা। চাবচোন, লাহে লাহে আপুনি সকলোবোৰ সমস্যা ঠিক হৈ যাব ধৰিব। এইখিনি মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কোৱা কথা হয়।